নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি মই প্ৰথম জীৱনৰ ব্লগ ভিডিঅ' ষ্টাৰ্ট কৰিব লৈছোঁ আৰু আপোনালোকে মৰম পাওঁ এনেকৈ সদায় ব্লগ ভিডিঅ' দি থাকিম। আৰু আজি আমি যাই আছোঁ এটা বিশেষ ঠাইলৈ। ক'ত যাম তবে কি হ'ব, মানে ধামাকা হৈ যাব আজি কৈ আছোঁ। কিন্তু প্ৰথমতে মোৰ যে বন্ধু আছে আহি গ'লোঁ ইয়াৰ লগত যাব লাগে ঠাইলৈ। আৰু আপোনালোকে বহুতে নাজানে যে মোৰ ঘৰ ক'তহে। মই কৈছোঁ মোৰ ঘৰ কামত জিলা হাজোত। আৰু আজি আমি আছোঁ আমাৰ হাজোৰ ব্ৰহ্মপুৰ পাহাৰ। আৰু ব্ৰহ্মপুৰ পাহাৰ আমাৰ দুটা গান শ্বুটিং কৰিব লাগে। কি গান শ্বুটিং কৰিব সঁচাকৈ যাব লাগে। আৰু আমাৰ পৰা এখন পাহাৰ বেছি দূৰ নহয়, 3 কিলোমিটাৰমান হয় দিয়ক। আৰু এনেকৈ আহি আমি পাই গ'লোঁ ব্ৰহ্মপুৰ। আৰু তললৈ গৈ গৈছে ব্ৰহ্মপুৰ নদী আৰু ওপৰত আছে পাহাৰ। আৰু ব্ৰহ্মপুৰ নদী নহয়, আপোনালোকে ভাবিব যে ক'ৰ ব্ৰহ্মপুৰ নদী আৰু কি কথা ক'লে, পুঠিমাৰী নদী। মানে আমাৰ ব্ৰহ্মপুৰ নদী বুলি কোৱা যায় আৰু ইয়াত যি নহওক। আৰু ইয়াত কেতিয়াবা কালৰূপ ধৰে আৰু ওপৰত যাম। আৰু আপোনালোকে দেখিছোঁ 1 মিনিট দহাই হ'ব সেই ব্ৰহ্মপুৰ নদী পানী শুকাই গৈছে পুঠিমাৰী নদী থকা বুলি। আৰু তাত কোনোবা মাছ মাৰি আছে হয়তো, যে ধৰক মাছ মাৰি থাকিব, নদী থাকিলে মাছ মাৰিব। এতিয়া আমি ওপৰত যাব লাগে। আৰু মানে আমাৰ মেইন কামটো আজি কিয় আহিছিলোঁ আপোনালোক গান শ্বুটিং। আমি কভাৰ ভিডিঅ' বনাব বিচাৰিছিলোঁ যে আমি গান শ্বুটিং কৰিব আহিছোঁ। এতিয়া দেখিলোঁ টাইমেই হয় বা নহয় ঠিক নাই, যি নহওক আমি আপোনালোকক দহাই থাকিম। আৰু এনেকৈ আহি পালোঁ পাহাৰ। আৰু এতিয়া চিৰি আছে আধা আৰু আধা চিৰি নাই। আৰু এতিয়া আমি এনেকৈ চিৰিৰে জঁপিয়াই নহয়, খোজকাঢ়ি যাব লাগে। আৰু যি নহওক ভাল লাগে, ট্ৰেভেল কৰি মোৰ ভাল লাগে। কি বুলি ক'ম। আৰু ইমান কওঁতে আপোনালোকে মই ভিউ পইণ্ট দেখাব বিচাৰিছোঁ, কিন্তু ইয়াত নহয়, অলপমান যাব লাগিব। বহুতকেইটা ভিউ পইণ্ট আছে, আপোনালোকক দেখাই যাম ভিউ পইণ্ট। ইয়াৰ পৰা দেখাব নোৱাৰিম আপোনালোকক, কাৰণ দেখিছে আপোনালোকে মোৰ আগত বহুত জংঘল দেখিছে আপোনালোকে। আপাই গ'ল ভিউ পইণ্ট আৰু এইটোৱে আছে ডাঙৰ ভিউ পইণ্ট নহয়, এনেই অলপমান দেখাইছোঁ তথাপিও। এতিয়া মেইন ভিউ পইণ্টলৈ আমি যাম, কিন্তু তাত আমি সৰু ভিউ পইণ্টবোৰ আমি চাই যাব লাগিব। কাৰণ ফাৰ্ষ্ট টাইম আহিছোঁ, ফাৰ্ষ্ট টাইম নহয় গাইছ, মই দ্বিতীয়বাৰ আহিছোঁ দেই। আৰু মোৰ লগৰটো ফাৰ্ষ্ট টাইম আহিছে। আজি আমাৰ যিহেতু শ্বুটিং কৰাৰ সময় আছে, কিন্তু শ্বুটিং আজি কি কৰা যায় সেইটোও মোৰ টেনশ্যন হৈছে। কাৰণ ইমান আশা কৰি আহিছোঁ শ্বুটিং কৰিবলৈ ইয়াত, কিন্তু মোৰ এটা বস্তু খাব মন যায় আছে, পানী ওপৰত আছে, ওপৰত বাৰু খাম এতিয়া। কিবা এটা কওঁ আজি এটা মজা ভিউ পইণ্ট মোবাইল লৈ মেইনটো ওপৰকৈ যাব আছে, তাত এটা ভিউ পইণ্ট চাই লওক। আমাৰ কেমেৰা বেয়া, তথাপিও সেইটো কৰিছোঁ, কাৰণ কুঁৱলীৰ বাবে আৰু কেমেৰা বেয়া গৈছে। নদী হ'ব এতিয়া মেইন ওপৰত যাব লাগে, মেইন ভিউ পইণ্ট যাব লাগে। আৰু ফাৰ্ষ্ট টাইম আছে, কেনেকুৱা লাগছে ফাৰ্ষ্ট টাইম? আচ্ছা, আমাৰ ওচৰতে এনেকুৱা ধুনীয়া জেগা আছে, কিন্তু আমি কি কৰোঁ এই কিবা জেগাত যাই থাকোঁ। গতিকে অলপমান লোকেল জেগাটোক আহিব লাগে গাইজ। এতিয়া আমি মেইন ভিউ পইণ্টলৈ যাই আছোঁ। আৰু এতিয়া বহুত ভাগা ধৰিছে, অলপমান টিংকে খাব লাগিব। কি আনিছি মই নাজানো। অলপমান দাউদি আহোঁ গাইজ। ইয়াত এটা মন্দিৰ এটা আছে, আৰু ভিউ পইণ্টটো এইফালে হৈছে। আপোনালোকক মই অলপ ওপৰখন হৈছে পুৱামক্কা, তলখন হৈছে হাজোৰ পাহাৰ। আৰু আমি ৰেগুলাৰ ভিডিঅ' দি যাওঁ, আপোনালোকে ছাবস্ক্ৰাইব কৰক, চেনেলটো কৰক। আৰু এতিয়া আমি যাই আছোঁ আৰু বেলেগ ঠাইখনলৈ। খানা খাৱা হৈ গ'ল। খানা মানে কি আৰু গজা আনিছিলোঁ, সেয়ে আৰু মানে শ্বৰ্ট লৈছিলোঁ, কিন্তু শ্বৰ্টটো ডিলেট হৈ গ'ল। আৰু এতিয়া আমি যাব লাগে, ক'ত যাব লাগে কৈ আছোঁ গাইছ। এতিয়া আমি এইটো পইণ্টক বাই এতিয়া আমি যাই আছোঁ এইখন পাহাৰতে আৰু এটা বিশেষ ঠাইত। আৰু তাত মানে যোৱা নহয় আৰু বেছিভাগ। আপোনালোকে কৈছিলোঁ সেইখন পাহাৰত যাই আছোঁ, মানে
সেইখনক মানে বাৰিষা হ'লে মানুহে যাব নোৱাৰে, তাত ঘাঁহ কৰি থাকে। কাৰণ এতিয়া আৰু সদালে দিন শুকাই গৈছে, এতিয়া যাব পাৰি। আৰু তাৰ পৰাই ভিউ পইণ্ট দেখাই আছোঁ আপোনালোকক। মানে ইয়াত যিমানবোৰ মানুহ আহে সেইবোৰ সকলোৱে সেনেকৈ আহে, ইয়াৰ পৰা ভিডিঅ' কৰি লৈ যায়, কিন্তু তাক নাযায়। আৰু তালৈ আমি লৈ যাই আছোঁ। আৰু ই ফাৰ্ষ্ট টাইম আছে গাইছোঁ, জানাই কথা, ই ফাৰ্ষ্ট টাইম ইয়াত ভাল লাগিছে বহুত। আৰু আমি গানত শ্বুটিং কৰা নকলা দুখৰ কথা, তথাপিও দুখ চুখ বাদ দি মন যেন লাগিছে এনেকুৱা ঠাই। আৰু মই ভাবোঁ হাজোৰ যেহান্তি মানুহ আছে, আমাৰ হাজোৰ কামৰূপ জিলাতে হওক যেহান্তি মানুহ আছে, এই পাহাৰবোৰ আহিব লাগে। বহুতে হাজোৰ পাহাৰত যাই থাকে, কিন্তু হাজোৰ পাহাৰতে মই নিজে আপোনালোকক কওঁ এইখনত বহুত ভাল লাগিব আপোনালোকৰ আহি। কাৰণ হাজোৰ পাহাৰত ইমান জংঘল এনেকুৱা ভিউ এটা আপুনি নাপায়। বহুত গছ আছে, মানে গাছ থাকে, কিন্তু ইয়াত সেনেকুৱা গছ নাই, কেৱল এনেকুৱা বুন। তাৰ বাবে এটা ভিউ পইণ্ট ভাল লাগিব গাইছ। আৰু এটা কথা লক্ষ্য কৰিছে আপোনালোকৰ, ইটাৰ ভাটা আজিকালি ইমান ইটাৰ ভাটা হৈ গৈছে, মানে প্ৰদূষণ। আৰু চৰকাৰ আগবাঢ়ি কয় প্ৰদূষণ কমাম, এইবাৰ দেখোন ইটাৰ ভাটাৰে প্ৰদূষণ বঢ়াব। আৰু ইয়াত পানীৰো ব্যৱস্থা আছে। আৰু এটা শিল এটা আছে, শিলটো এতিয়া আমি বহিব লাগে। শিলটো মানে এখন বিছনাৰ দৰে আছে গাইছ, বিছনা। ইয়াৰ পৰা ভিউটো একবাৰ চাই লওক। মানে বাৰিষা হ'লে ভাল লাগে, কিন্তু এতিয়া আৰু ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু ভিডিঅ' কৰিব আহিম নেক্সট পাৰ্টটোত যাই আছোঁ। মানে নেক্সট পাৰ্টটো হৈছে এইটো, আৰু ইয়াৰ ওপৰলৈ যাই আছোঁ, ভিউটো আপোনালোকক দেখাইছোঁ। আৰু আমি দি আহিছিলোঁ, আৰু এতিয়া আমি যাব লাগে। আৰু এইবোৰ মানে পুৰি দিছে, ভালেই হৈছে এক প্ৰকাৰ, কিন্তু এক প্ৰকাৰে ঠিকেই আছে, কাৰণ পুৰি দিয়াৰ কাৰণে আমি আহিব পাৰিছোঁ ইয়ালৈ। আৰু গাইছ এতিয়া মাছ এটা চাওক, আৰু গাইছ এক মিনিট মই এটা কথা ভাবিছোঁ, এক মিনিট ইয়াৰে তললৈ যাব পাৰি গাইছ। মই আপোনাক তললৈ যাই দেখাম, কিন্তু তাকে আগে আমি ওপৰৰ ভিতৰকে চাই আহোঁ। গাইছ ইয়াতো এটা ভিউ পইণ্ট আছে, ভবা নাছিলোঁ যে ইয়াতো ভিউ পইণ্ট থকা বুলি, কিন্তু আছে। দেখা পালোঁ গাইছ ইয়াতো এটা ভিউ পইণ্ট, কিন্তু ইয়াৰ আগলৈ যোৱাটো ভাল নহয়, কাৰণ মই জানো আগৰ পৰা মস্ত দোৱা এটা আছে। দোৱা নাই তথাপিও ইয়াৰ পৰা শিল ভাঙা মিচিং দেখা পাই আছে। ভাবি গৰমৰ নদী বৈ গৈছে গাইছ। এইটো মই যাই পেলাই মাছ ধৰিলে শুনি এই এটা মুখ জমিটো মাছ ধৰিলে হৈছোঁ। পাহাৰ আছে, আৰু এইফালে কি হ'ল, সূৰ্য ডুব আমিও যাওঁ ঘৰত। আৰু গাইছ আমিও ঘৰত যাওঁৱে লাহে, কাৰণ দেখালোঁ আৰু গানৰ শ্বুটিং হ'ব। মানে আজি নহ'লা বহুত আশা কৰিছিলোঁ গান শ্বুটিং হ'ব কৰিম বুলি, কিন্তু এতিয়া এই টাইমটো কেনেকৈ গ'ল গমেই নাপালোঁ। আপোনালোকে আহক ইয়াত, অলপ যদি আপুনি মানসিক অশান্তিটো ভুগি আছে, আপোনাক মই 100% গেৰাণ্টি দিব পাৰোঁ যে আপুনি নিশ্চয় ভাল পাব ইয়াত আহি। আৰু ইয়াত মানে এটা ভাল জেগা হ'ব, যেনেকৈ আমাৰ হাজোৰ পাহাৰ হওক, বিভিন্ন পাহাৰত মানুহে তাৰমানে চলচা, কিন্তু ইয়াত সেনেকুৱা শান্তিও এই জেগাখান্তি সিমান পপুলাৰ নহয়। আহিব লাগে। আৰু আপোনালোকক কৈছোঁ, আপোনালোকে বেলেগ পাহাৰতকৈ ইয়াত আহি সঁচাকৈ বহুত ভাল পাব, মই আপোনাক 100% গেৰাণ্টি দি কৈছোঁ। আৰু গাইছ যাওঁ, বাই। কুঁৱলীৰ বাবে কুঁৱলীটো একদম বেয়া হৈছে, আৰু এইফালে সূৰ্য অলপমান জ্বলি আছে, কিন্তু কুঁৱলী মানে। আৰু ইয়াৰ পৰা মানে মই এইফালে আহিছিলোঁ অৰুণাচলৰ পাহাৰ দেখা পাইছোঁ, কিন্তু আপোনালোকক মই আজি একেবাৰে দেখুৱাব নোৱাৰিলোঁ। ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ নদীও দেখা পায়, কিন্তু এতিয়া মই একেবাৰে দেখুৱাব নোৱাৰিলোঁ, কিয় মানে ধোঁৱা
কুঁৱলীৰ বাবে 1 নম্বৰতে আপোনাক মই দেখাব নোৱাৰিলোঁ সেই পাহাৰো দেখুৱাব নোৱাৰিলোঁ তাতে চাওক আমাৰ এতিয়া আপোনালোকে অলপো দেখা নাপায় যে কুঁৱলীৰ বাবে আমি বহুত ওপৰত আছোঁ গতিকে আমি কুঁৱলী আমি দেখা পাম গতিকে যিনৰ যদি ভিডিঅ'টো ভাল লাগিল আপোনালোকে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যনটো অন কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আৰু মই যোৱা জুলাই মাহত আহিছিলোঁ ইয়ালৈ তেতিয়া আমি দেখা পাইছিলোঁ সম্পূৰ্ণৰূপে দেখা পাইছোঁ তেতিয়া কুঁৱলী নাছিল আপোনালোকে আমাৰ জুলাই